নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক ক'ম আমাৰ বাইকৰ গিয়াৰ বক্সৰ পৰা পিছপিনৰ চকালৈ পাৱাৰ ট্ৰেন্সফাৰ হ'বলৈ ব্যৱহাৰ হোৱা চেইন ছিষ্টেম, বেল্ট ছিষ্টেম আৰু ছাব ছিষ্টেমৰ বিষয়ে। আমি সকলোৱে এনেধৰণে বেছিভাগে ভাবোঁ যে আমাৰ বাইকৰ যোনটো পাৱাৰ ট্ৰেন্সফাৰ গিয়াৰ বক্সৰ পৰা পিছৰ চকালৈ হোৱা পাৱাৰ ট্ৰেন্সফাৰটো সেইটো অকল চেইনৰ সহায়তে হয় বুলি আমি প্ৰায়ভাগে ভাবোঁ। কিন্তু সেইটো একেবাৰে নোহোৱা নহয়, কাৰণ আমি ডেইলি বা নৰ্মেলি যোনবিলাক বাইক দেখি থাকোঁ, সদায় যোনবিলাক বাইক দেখি থাকোঁ, সেইবিলাকত বেছিভাগতেই কি হয়, চেইন ছিষ্টেমৰে আমি দেখিবলৈ পাওঁ আৰু সেইকাৰণে আমি এনেকৈ ভাবোঁ। কিন্তু এইটো নহয়। তাৰ বাহিৰেও ছাৰ্ভ ছিষ্টেম আৰু বেল্ট ছিষ্টেম দুটা আছে, যাৰ জৰিয়তে পাৱাৰ ট্ৰেন্সফাৰটো হয় পিছৰ চকাটোলৈ। আৰু তাৰ বিষয়ে মই আজি আপোনালোকক ভালদৰে ক'ম। কিয়নো আমাৰ সাধাৰণ বাইকবিলাকত চেইন ছিষ্টেম ব্যৱহাৰ কৰা হয়, কিয় এই বেল্ট ছিষ্টেম আৰু ছাৰ্ভ ছিষ্টেমটো যিকোনো বাইকবিলাকত ব্যৱহাৰ কৰা নহয়, তাৰ বিষয়ে আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক ক'ম। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আমি বেল্ট ড্ৰাইভ ছিষ্টেমৰ বিষয়ে জানি লওঁ আহক। বেল্ট ড্ৰাইভ ছিষ্টেমত দুই ধৰণৰ পুলি বা চক্ৰ ব্যৱহাৰ কৰা হয়। এটা থাকে আগপিনে আৰু এইটো গিয়াৰ বক্সৰ আউটাৰ শ্বাফ্টৰ লগত লাগি থাকে, যাক ড্ৰাইভিং বুলি কোৱা হয়, আৰু আনটো পুলিৰ বাইকৰ পিছপিনে চকাৰ লগত লাগি থাকে, যাক ড্ৰিভেন পুলি বুলি কোৱা হয়। আৰু এই দুয়োটা পুলিৰ ওপৰৰ পিনে গ্ৰুভছ বা খাঁজ থাকে। এই দুয়োটা পুলি এডাল বেল্টৰ সহায়ত কানেক্টেড হৈ থাকে আৰু এই বেল্টডালৰো তলৰ পিনে গ্ৰুভছ বা খাঁজ থাকে। এতিয়া এই বেল্ট ড্ৰাইভ ছিষ্টেমত যিডাল বেল্ট ব্যৱহাৰ কৰা হয়, সেইডাল বহুত কঠিন চিন্থেটিক মেটেৰিয়েলেৰে বনোৱা হয়, যাৰ ফলত বেল্টডালৰ লাইফ বহুত বেছি হয়। তাৰপিছত আমি সকলোৱে জানো যে আমাৰ বাইকৰ যোনডাল চেইন, সেইডাল কিমান মেইনটেনেঞ্চ কৰি থাকিব লাগে। সময়ে সময়ে লুব্ৰিকেণ্ট কৰি থাকিব লাগে, সময়ে সময়ে চাফা কৰি থাকিব লাগে। এনেধৰণৰ মুঠৰ ওপৰত বহুত মেইনটেনেঞ্চ কৰি থাকিব লাগে। কিন্তু বেল্ট ছিষ্টেমত এনেকুৱা একো নাই। সময়ে সময়ে লুব্ৰিকেণ্ট কৰাই হওক, সময়ে সময়ে টাইন কৰাই হওক, সময়ে সময়ে চাফা কৰা হওক, এনেকুৱা একো আমি যোনটো মেইনটেনেঞ্চৰ সমস্যা, সেইটো আমি বেল্ট ছিষ্টেমত দেখিবলৈ নাপাওঁ। তাৰোপৰিও এই বেল্ট ড্ৰাইভ ছিষ্টেমটোত চেইনৰ তুলনাত বহুত কম জাৰ্ক কৰে আৰু কম শব্দও কৰে। এতিয়া আপোনালোকৰ মনলৈ হয়তো প্ৰশ্ন আহিব পাৰে যে এই বেল্টডাল যদি ইমানেই ভাল হয়, ইমানেই সুবিধাজনক হয়, তেনেহ'লে এইডালক কিহৰ কাৰণে আমাৰ নৰ্মেল বাইকসমূহত ব্যৱহাৰ কৰা নহয়। তেন্তে শুনক, বেল্ট ড্ৰাইভ ছিষ্টেমটো চেইন ড্ৰাইভ ছিষ্টেমতকৈ তুলনামূলকভাৱে অকণমান দাম বেছি হয়। তাৰপিছত বেল্ট ড্ৰাইভ থকা বাইকবোৰত পাৱাৰ ট্ৰান্সফাৰ হোৱাৰ সময়ত তাৰ 9ৰ পৰা 15% পাৱাৰ লছ হোৱা দেখা যায়। অৰ্থাৎ যেতিয়া গিয়াৰ বক্সৰ পৰা পিছফালৰ চকাটোলৈ পাৱাৰ ট্ৰান্সফাৰ হয়, তেতিয়া সেই সময়ত কি হয়, বেল্ট ছিষ্টেম থকা বাইকবোৰত 9ৰ পৰা 15%লৈকে পাৱাৰ লছ হোৱা দেখা যায়। কিন্তু চেইন ছিষ্টেমত ইমান বেছি নহয়। তাৰপিছত যদিও বেল্ট ছিষ্টেমত কোনো ৰেগুলাৰ মেইনটেনেঞ্চ কষ্ট নাথাকে, তথাপি যদি কিবা কাৰণত এবাৰ বেল্টডাল ছিঙি যায় বা বেল্টডাল বেয়া হৈ যায়, তেনেহ'লে সেই গোটেই বেল্টৰ ছিষ্টেমটো সলনি কৰি দিব লাগে, যিটো বহুত খৰচা হৈ যায়, য'ত বহুত খৰচ হয়। কিন্তু আমাৰ চেইন ছিষ্টেমত এনেকুৱা নহয়। চেইন ছিষ্টেমত কি হয়, যদি কেতিয়াবা ধৰক চেইনডাল বেয়া হয়, সেই সময়ত চেইনডালো চেঞ্জ কৰি দিব পাৰে। নহ'লে কেতিয়াবা স্প্ৰকেটটো যদি বেয়া হয়, অকল স্প্ৰকেটটো আপুনি সুদাত চেঞ্জ কৰি দিব পাৰে। এই বেল্ট ড্ৰাইভ ছিষ্টেমটো আমি বেছিভাগ ক্ৰুজিং মটৰচাইকেলবিলাকত দেখিবলৈ পাওঁ। এতিয়া আহোঁ আমি ছাৰ্ভ ড্ৰাইভ ছিষ্টেমৰ পিনে। বন্ধুসকল, ছাৰ্ভ ড্ৰাইভ ছিষ্টেমটো বেল্ট ড্ৰাইভ ছিষ্টেম আৰু চেইন ড্ৰাইভ ছিষ্টেমতকৈ বহুত বেছি দামী হয়। কিন্তু ইয়াৰ দামী হোৱাৰ লগতে কিছুমান সুবিধাও আছে। যেনে ইয়াৰ মেইনটেনেঞ্চ ফ্ৰী হয়, আন দুটাতকৈ বেছি মজবুত হয়, আৰু তাৰোপৰিও এই ছাৰ্ভ ড্ৰাইভ ছিষ্টেমৰ লাইফ গাড়ীখনৰ লাইফৰ সমানেই হয়। অৰ্থাৎ মেজৰ একো নোহোৱালৈকে কোনো ধৰণৰ সৰু সুৰা প্ৰব্লেমে দেখা নিদিয়ে। এই ছাৰ্ভ ড্ৰাইভ ছিষ্টেমটোত এডাল ছাৰ্ভ ব্যৱহাৰ কৰা হয়। ছাৰ্ভডালৰ এটা এণ্ড ইউনিভাৰ্চেল জইণ্টৰ সহায়ত গিয়াৰ বক্সৰ আউটাৰ শ্বাফ্টৰ লগত লাগি থাকে আৰু আনটো ফাল চকাটোৰ হুইল হাবটোৰ লগত লাগি থাকে। এই ছাৰ্ভ ড্ৰাইভ ছিষ্টেমৰ ভিতৰত তেল ভৰোৱা হৈ থাকে আৰু এই তেলখিনিয়ে শ্বাফ্টৰ ভিতৰখিনি লুব্ৰিকেণ্ট কৰি থাকে, আৰু যাতে শ্বাফ্টডালত মামৰে নধৰে বা তেনেকুৱা একো নহয়।
তাৰ উপৰিও এই শ্বাফ্ট ড্ৰাইভ ছিষ্টেমটো একদম বন্ধ হৈ থাকে যাতে বাহিৰৰ পিনৰ পৰা কোনো ধূলি বালি বা তেনেকুৱা একো সোমাব নোৱাৰে ভিতৰলৈ। সেইকাৰণে ইয়াৰ মেইনটেনেন্সৰো প্ৰয়োজন নহয়। তাৰ উপৰিও শ্বাফ্ট ড্ৰাইভ ছিষ্টেমটোৰ চেইন আৰু বেল্ট ছিষ্টেমতকৈ বহুত বেছি গধুৰ হয়। সেইকাৰণে ইয়াক ভালকৈ কাম কৰিবৰ বাবে বেছি টৰ্কৰ প্ৰয়োজন হয় আৰু সেইকাৰণে শ্বাফ্ট ড্ৰাইভ ছিষ্টেমটোক কম চিচিৰ বাইকসমূহত ব্যৱহাৰ কৰা নহয়। আৰু ইয়াৰ দাম বেছি হোৱাৰ কাৰণেও এইটোক নৰ্মেল বাইকত ব্যৱহাৰ কৰা নহয়। কিন্তু এইখিনিতে এটা প্ৰশ্ন আহে যে ঠিক আছে যে আমাৰ ল' এণ্ড চিচিৰ বাইকবিলাকত বা কম দামী বাইকবিলাকত কি হয় বেছি গধুৰ বা বেছি দামী হোৱাৰ কাৰণে এইটো ছিষ্টেমটো নিদিয়ে। কিন্তু যোনবিলাক বাইক বেছি চিচিৰ হয়, যোনবিলাক বাইক অকণমান বেছি দামী হয়, সেইবোৰত বাৰু কিয় নিদিয়ে? তেন্তে শুনক, শ্বাফ্ট ড্ৰাইভ ছিষ্টেমটোৰ প্ৰথমতেতো ওজন বেছি হয় আৰু সেই ওজন বেছি হোৱাৰ কাৰণে কি হয় ইয়াৰ পাৱাৰ টু ৱেইট ৰেচিঅ'টো কমি যায়। তাৰপিছত এই ছিষ্টেমৰ পাৱাৰ ট্ৰান্সফাৰ যোনটো গিয়াৰ বক্সৰ পৰা যোনটো হুইলৰলৈকে পিছপিনৰ চকাৰলৈকে যোনটো পাৱাৰ ট্ৰান্সফাৰ হয় সেইটো 20ৰ পৰা 25% কমি যায় বা পাৱাৰ লছ হোৱা দেখিবলৈ পোৱা যায়, যিটো আন দুটা ছিষ্টেমতকৈ বহুত বেছি হয়। পাৱাৰ টু ৱেইট ৰেচিঅ' কমি যোৱাৰ কাৰণে ইয়াৰ কি হয় ফিউল এফিচিয়েঞ্চিটোও কমি যায় আৰু সেইকাৰণেও এই ছিষ্টেমটোক সকলো ধৰণৰ বাইকত ব্যৱহাৰ কৰা নহয়। সেইকাৰণে এই ছিষ্টেমটো BMW R1300 GSৰ নিচিনা বাইকতহে ব্যৱহাৰ কৰা হোৱা দেখিবলৈ পোৱা যায়। এতিয়া আহোঁ চেইন ড্ৰাইভ ছিষ্টেমৰ পিনে। চেইন ড্ৰাইভ ছিষ্টেমটো আমাৰ বাইকসমূহত ব্যৱহাৰ কৰা আটাইতকৈ পুৰণা ছিষ্টেম হয়। এই ছিষ্টেমত দুটা স্প্ৰকেট ব্যৱহাৰ কৰা হয়। তাৰে এটা আগপিনৰ গিয়াৰ বক্সৰ আউটাৰ ছাইডৰ লগত লাগি থাকে আৰু আনটো পিছপিনৰ চকাৰ হুইল হাবত লাগি থাকে আৰু ইয়াক ড্ৰাইভিং স্প্ৰকেট বুলি কোৱা হয়। এই দুয়োটা স্প্ৰকেটৰ ওপৰত এনেকুৱা ডাট থাকে আৰু এই দুয়োটা স্প্ৰকেটকে চেইনডালৰ সৈতে কানেক্টেড হৈ থাকে। এই চেইনডালৰ ব্যৱহাৰ কৰি থকাৰ ফলত কি হয়, চেইনডাল সময়ে সময়ে বহলি যায় আৰু সেইকাৰণে ইয়াক সময়ে সময়ে কি কৰিব লাগে, টাইট কৰি থাকিব লাগে। তাৰ উপৰিও এই ছিষ্টেমটো যিহেতু খোলা হৈ থাকে বা চেইনডাল অ'পেন হৈ থাকে, সেইকাৰণে যেতিয়া আমি ৰাস্তাত বাইকখন চলাওঁ তেতিয়া চেইনডালত ৰাস্তাত থকা ধূলি বালিবিলাক লাগি যায় আৰু চেইনডাল লেতেৰা হৈ যায়, যাৰ কাৰণে আমি সময়ে সময়ে চেইনডাল চাফা কৰি থাকিব লাগে আৰু ইয়াত লুব্ৰিকেণ্ট কৰি ৰাখিব লাগে বা লুব্ৰিকেণ্ট কৰি থাকিব লাগে। এই চেইন ছিষ্টেমডাল বাকী দুটা ছিষ্টেমৰ তুলনাত বহুত নইজি হয়, বহুত শব্দ বেছি কৰে আৰু এই চেইন ছিষ্টেমডালত কি হয় ইয়াৰ লাইফো বহুত বেছি কম হয় বাকী দুটা ছিষ্টেমৰ তুলনাত। এতিয়া আপোনালোকে ভাবিছে চাগে যে যদি এইটোৰ ইমানেই অসুবিধা আছে তেনেহ'লে আমাৰ নৰ্মেল বাইকসমূহত বা যিকোনো বাইকতে আমি কিহৰ কাৰণে কোম্পানীবোৰে চেইন ছিষ্টেমৰ ব্যৱহাৰ কৰে। তাৰ কাৰণটো হৈছে চবতকৈ প্ৰথমতে ইয়াৰটো প্ৰথমতে দাম কম, তাৰপিছত 2 নম্বৰটো হৈছে ইয়াৰ ৱেইটটো বহুত কম থাকে, যাৰ বাবে বাইকখনত পাৱাৰ টু ৱেইট ৰেচিঅ' বহুত ভাল হয়। তাৰপিছত ইয়াৰ যোনটো পাৱাৰ ট্ৰান্সফাৰ, যিটো গিয়াৰ বক্সৰ পৰা পিছপিনৰ চকাটোলৈ যিটো পাৱাৰ ট্ৰান্সফাৰ হয় সেইটো বহুত বেছি কম হয়। সেইটো প্ৰায় 1ৰ পৰা 4% হয়, যিটো আন কেইটা ছিষ্টেমতকৈ বহুত বেছি কম হয়। সেইকাৰণে সাধাৰণতে আমি দেখিবলৈ পোৱা যিকোনো বাইকত আমাৰ ওচৰে পাঁজৰে যিমানবোৰ বাইক চলি থাকে সেইবোৰত চেইন ড্ৰাইভ ছিষ্টেমৰ ব্যৱহাৰ কৰা হয়। বন্ধুসকল, এইটোৱে আছিল চেইন ড্ৰাইভ ছিষ্টেম, শ্বাফ্ট ড্ৰাইভ ছিষ্টেম আৰু বেল্ট ড্ৰাইভ ছিষ্টেমৰ ওপৰত এটা সৰু ভিডিঅ'। আশা কৰোঁ আজিৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে চেইন ড্ৰাইভ ছিষ্টেম, শ্বাফ্ট ড্ৰাইভ ছিষ্টেম আৰু বেল্ট ড্ৰাইভ ছিষ্টেমৰ বিষয়ে কিছু কথা জানিব পাৰিছে। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে ভিডিঅ'টো লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিৰ বাবে ইমানেই, ধন্যবাদ।